নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোত FLNৰ বিভিন্ন পৰ্যায়ত যি ট্ৰেইনিং হৈ গ'ল, শেহতীয়াকৈ যিটো ট্ৰেইনিং হৈ গ'ল, সেই ট্ৰেইনিঙত ইনষ্ট্ৰাকশ্যনেল ডিজাইন অৰ্থাৎ ডেইলি, উইকলি আৰু ইয়েৰলি আমি শিক্ষাগুৰুসকলে ক্লাছৰুমত কৰিব লগা কি আছে সেই বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম। আমিও এবাৰ ট্ৰেইনিং লৈছিলোঁ। এই ট্ৰেইনিঙতে নতুনকৈ আমি কি শিকিলোঁ বা অনাগত সময়ত আমি আমাৰ ক্লাছৰুমত গৈ পেলাই কেনেধৰণে পাঠ্যপুথিৰ লগত বিষয়বস্তু এলাইনমেণ্ট কৰি সেই বিষয়ে আমি ইয়াতে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো আৰম্ভণি বা শেষলৈকে চাব আৰু যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট বক্সত লিখিব। প্ৰথম শ্ৰেণীৰ সাংখ্যিকতাৰ স্থিতি নিৰূপক তিনিটা ভাগত আমি ভাগ কৰি ল'ব পাৰোঁ। এটা হৈছে বাৰ্ষিক টেকাৰ, এটা হৈছে সাপ্তাহিক টেকাৰ, নেক্সট হৈছে ডেইলি টেকাৰ। অৰ্থাৎ প্ৰতিদিনে শিক্ষাগুৰুসকলে ছাৰ বাইদেউসকলে নিউমাৰ্চি যিকেইটা ক্লাছ কৰিব, সেই ক্লাছটো কেনেকুৱা ধৰণে কৰিব লাগিব, সপ্তাহত ইয়াৰ ক্লাছখিনি কেনেকৈ ধৰণে ডিজাইন হ'ব আৰু মন্থলি আৰু ইয়েৰলি কেনেকুৱা ধৰণে নিউমাৰ্চি ক্লাছখিনি আগবাঢ়ি গৈ থাকিব, তাৰ এটা স্পষ্ট নিৰ্দেশনা বা স্পষ্ট ধাৰণা FLNৰ বিভিন্ন স্তৰত হোৱা ট্ৰেইনিংবিলাকত আমি পাবলৈ সক্ষম হৈছোঁ। আজি আমি ইয়াতে আলোচনা কৰিম সাপ্তাহিক টেকাৰ আৰু ডেইলি টেকাৰ আচলতে কি, সাপ্তাহিক টেকাৰ ডেইলি টেকাৰত কি বিষয়বস্তু সোমাই আছে। আমি সকলোৱে জানো সাপ্তাহিক টেকাৰ মানে সাপ্তাহিক FLN বা আমাৰ শৈক্ষিক সপ্তাহ বুলিলে আমি 6টা দিন থাকে। ডে 1, ডে 2, ডে 3, ডে 4, ডে 5, ডে 6। এতিয়া ডে 1, ডে 2, ডে 3, ডে 4 একেটা ৰঙৰ, আপোনালোকে চাই লওক একেটা ৰঙৰ দিয়া হৈছে। ডে 5টো অন্য এটা ৰং আৰু ডে 6টোৱে অন্য এটা ৰং। ডে 5ত যিখিনি বিষয়বস্তু ছাত্ৰ ছাত্ৰীয়ে শিকিলে 1, 2, 3, 4 এই 4টা দিনত যিখিনি বিষয়বস্তু শিকিলে, ডে 5ত সেইখিনি বিষয়বস্তুৰ মূল্যাংকন হয়, সেইখিনি বস্তুৰ মান নিৰূপণ কৰা হয়। আৰু ডে 5ত সেই বিষয়বস্তু থাকি যোৱা যিখিনি ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ শিকিব নোৱাৰিলে তাৰ এটা নিদানমূলক অৰ্থাৎ পুনৰ আলোচনা হয়। আৰু ডে 5ত সেই বিষয়বস্তুখিনি পুনৰ ছাত্ৰ ছাত্ৰীক ধ্যানটো দিবলৈ চেষ্টা কৰা হয়। এতিয়া আমি এটা এটাকৈ পাতি যাওঁ। ডে 1, ডে 2, ডে 4 এই 4টা দিনত প্ৰতিটো ক্লাছতে শিক্ষকজনে 60 মিনিট সময় পাব। 60 মিনিট সময়ৰ 40+20 অৰ্থাৎ 40 মিনিট প্ৰতিদিনে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক এটা নতুন কনচেপ্ট বিল্ড আপ কৰিবলৈ চেষ্টা কৰিব, দিবলৈ চেষ্টা কৰিব, শিকাবলৈ চেষ্টা কৰিব। আৰু 20 মিনিট সময়ত যিটো আমাৰ ফৰ্মেটিভ এছেছমেণ্ট বুলি কোৱা হয়, যে ডে টু ডে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক শিকোৱা বিষয়বস্তুটো শিকিছেনে নাই সেইটো 20 মিনিট সময়ত জানিবলৈ চেষ্টা কৰিব বা তেওঁ শিকিব। আৰু সেই অনুপাতে আমাৰ কাৰ্যপত্ৰত পৃষ্ঠা থাকে, সেই পৃষ্ঠাত বিষয়বস্তুবিলাক ছাত্ৰ ছাত্ৰীৰ পৰা শিকিব চেষ্টা কৰিব আৰু তাত শিক্ষকজনে লাষ্টত তেওঁ মন্তব্য প্ৰদান কৰিব লাগিব। এনেধৰণে কোনো পাঠ্যপুথিৰ কোনো এটা বিষয়, কোনো এটা চেপ্টাৰ, কোনো এটা অধ্যায় 4টা দিন এনেকুৱা ধৰণে প্ৰতিদিনে 1, 2, 3, 4 এই 4টা দিন পাঠ্যপুথিৰ নতুন বিষয়বস্তু এটা শিকোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে পঞ্চম দিনত যিটো বিষয়ৰ ওপৰত 4টা দিনত শিকিবলৈ সক্ষম হ'ল, সেই বিষয়বস্তুখিনি পঞ্চম দিন অৰ্থাৎ ডে 5ত ঠিক তেনেধৰণে 40+20 সময়ে থাকিব। শিক্ষকজনে 40 মিনিট সময় পুনৰ আলোচনা আৰু 20 মিনিট সময় মান নিৰূপণৰ কাৰণে তেওঁ খৰচ কৰিব লাগিব। 20 মিনিট সময় তেওঁ যি মান নিৰূপণ কৰিব, আমাৰ যিখন কাৰ্যপত্ৰ থাকিব, সেই কাৰ্যপত্ৰত 20 মিনিট সময়ত মান নিৰূপণৰ পৃষ্ঠা থাকে। সেই পৃষ্ঠা তেওঁ সময় ইফাল সিফাল কৰিব পাৰিব। 20 মিনিট সময় মান নিৰূপণ কৰাৰ পিছত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 50তকৈ বেছি নম্বৰ পালে সেইখিনি গ্ৰেড বিত থাকিব আৰু যিখিনি ছাত্ৰ ছাত্ৰীয়ে 50তকৈ কম বিল' 50% সেইখিনি গ্ৰেড এ ধৰা হয়। ইয়াত অকণমান ওলোটা হয়, তাৰমানে গ্ৰেড এটো হৈছে কম নম্বৰ, বিটো হৈছে বেছি নম্বৰ পোৱাখিনি। এতিয়া যদি শিক্ষকজনে গম পালে ডে 5ত যে কেইজনমান ছাত্ৰ ছাত্ৰীয়ে 50তকৈ কম নম্বৰ পাইছে, এতিয়া সেই ছাত্ৰ ছাত্ৰীখিনিক আৰু কিছুমান শিকোৱাৰ প্ৰয়োজনীয়তা আছে। আৰু এটা দিন শিক্ষকজনে ডে 6ত নিদানমূলক ক্ৰিয়াকলাপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বিষয়বস্তু এটাৰ ধাৰণা দিবলৈ, জ্ঞান দিবলৈ চেষ্টা কৰিব লাগিব। ঠিক ডে 6তো 40+20 60 মিনিট সময়ে থাকিব। এই 60 মিনিট সময়ত
গ্ৰেড এ কাৰণ যিখিনি ছাত্ৰ ছাত্ৰীয়ে 50তকৈ কম নম্বৰ পাইছিলে সেই ছাত্ৰ ছাত্ৰীখিনি কি কৰিব গ্ৰেড এ সেই ছাত্ৰ ছাত্ৰীসকলক 60 মিনিট সময় নিদানমূলক বিষয়বস্তু মানে দিবলৈ চেষ্টা কৰিব আৰু গ্ৰেড বি যিখিনি ছাত্ৰ ছাত্ৰীয়ে 50তকৈ বেছি নম্বৰ পাইছিলে সেই ছাত্ৰ ছাত্ৰীসকলক ৰিভিউ এণ্ড এছেছমেণ্ট কৰিব তেওঁলোকৰটো সময়টো দিব লাগিব চ' শিক্ষকজনে পূৰ্ণ গোটেই বিষয়বস্তুখিনি হয়তো নিজাকৈ তেওঁ প্ৰস্তুত কৰি পেলাই বিষয়বস্তু ছাত্ৰ ছাত্ৰীক দিব পাৰে আৰু বা পাঠ্যপুথিৰ ভিতৰৰ কিবা বিষয়বস্তুত ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰিব পাৰে এই কথাটো ক্লিয়াৰ হ'ল আমাৰ সাপ্তাহিক শৈক্ষিক সপ্তাহৰ 6টা দিনৰ প্ৰথম 4টা দিন নতুন কনসেপ্ট ছাত্ৰ ছাত্ৰীক দিবলৈ চেষ্টা কৰিব আৰু প্ৰতিটো ক্লাছতে 20 মিনিট শিকোৱা বিষয়বস্তুটোৰ ওপৰত মান নিৰূপণ কৰা হ'ব আৰু পঞ্চম ডেটোত ছাত্ৰ ছাত্ৰীসকলক 4টা দিনত শিকোৱা বিষয়বস্তু প্ৰথম 40 মিনিটত পুনৰ আলোচনা কৰি লাষ্টৰ 20 মিনিটত এটা পৰীক্ষা বুলি যেটো আমি কওঁ সাধাৰণতে মান নিৰূপণ কৰা হ'ব তাতে গ্ৰেড থাকিব গ্ৰেড এ আৰু গ্ৰেড বি 50তকৈ বেছি পোৱা আৰু 50তকৈ কম পোৱা আৰু যদি 50তকৈ কম পোৱা ছাত্ৰ ছাত্ৰী পঞ্চম দিনত থাকি যায় তেতিয়া ষষ্ঠ দিনত সেই ছাত্ৰ ছাত্ৰীসকলক নিদানমূলক এক্টিভিটিৰ জৰিয়তে বুষ্ট আপ কৰিব লাগিব যাতে সিহঁতে সমানে আগুৱাই যোৱাৰ সুবিধাটো পায় যদি ষষ্ঠ দিনতো ছাত্ৰজনক শিকোৱা বিষয়বস্তুৰ একোখিনি শিকিবলৈ সক্ষম নহয় যদি বিসংগতিমূলক ধাৰণাহে দেখিবলৈ পোৱা যায় তেতিয়াহ'লে শিক্ষকজনে আমাৰ প্ৰশস্তৰ যি 21টা চিণ্ড্ৰমছ আছে সেই 21টা চিণ্ড্ৰমৰ কিবা লক্ষণ শিশুটোৰ গাত আছে নেকি সেইটো আমি অবজাৰভেশ্যন কৰিব লাগিব এই ক্ষেত্ৰত এটা কথা আমি মন কৰিব লাগিব আমাৰ কাৰ্যপত্ৰসমূহত যেনে ধৰণে আমি ডে 1 ডে 2 ডে 3 ডে 4 ৰং কৰা আছে ঠিক তেনে ধৰণে আমাৰ কাৰ্যপত্ৰৰ পৃষ্ঠাবিলাকতো তেনেকুৱা ৰং থাকিব ডে 5ৰ ৰংটো যেনেকুৱা ধৰণে দিয়া হৈছে তেনেকুৱা ধৰণে আমাৰ কাৰ্যপত্ৰৰ ৰংবিলাক হলনি থাকিব আমাৰ শিক্ষকসকলৰ চিনি পোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় এই ক্ষেত্ৰতে এটা কথা মন কৰিব লাগিব আমি প্ৰতিটো দিনত যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলৰ 40 মিনিট ক্লাছ কৰিম আৰু 20 মিনিটত মূল্যাংকন কৰাৰ পিছত শিশুসকলক উৎসাহিত কৰিবৰ কাৰণে কিছুমান সংকেত থাকে সেই সংকেতবিলাক ষ্টাৰ মাৰ্ক থাকে এটা হাতৰ লাইক চিন থাকে আৰু এটা ফেস কাৰ্ড থাকে যেটো আমি হাঁহি এটা উত্তম অৰ্থাৎ ষ্টাৰ মাৰ্কটো হৈছে ভাল হাতে দিয়া লাইক চিনটো হৈছে বহুত ভাল আৰু ঠিক তেনেধৰণে ফেস কাৰ্ডৰ যেটো হাঁহি সিম্বল হেতু হৈছে উত্তম অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ উত্তম প্ৰদৰ্শন কৰিলে আমি ফেস মাৰ্কত ক্লিক কৰিম লগতে তেওঁ তলত নিজৰ তাৰিখ নিজৰ সহি কৰিব লাগিব আৰু সেই ডে 1 ডে 2 ডে 3 ডে 4 ডে 5 ডে 6ৰ যেটো ডেট হ'ব সেই ডেটটো তেওঁ তাত লিপিবদ্ধ কৰিব লাগিব ইয়াতে এটা কথা আৰু কৈ যাব বিচাৰিছো যে ডে 1 ডে 2 অৰ্থাৎ যদি সোমবাৰ দিনাখন ডে 1 ধৰা হয় কিবা কাৰণত বিদ্যালয়খন ডে 2 বন্ধ আছে মঙ্গলবাৰ দিনাখন বন্ধ আছে তেতিয়া বুধবাৰ দিনাখন শৈক্ষিক সপ্তাহ অনুসৰি ডে 2 হে আৰম্ভ হ'ব যে সোমবাৰ দিনাখন ডে 1 হ'ল মঙ্গলবাৰ দিনাখন স্কুলখন বন্ধ থাকিলে বুধবাৰ দিনাখন ডে 2 ধৰা হ'ব ডে 3 কিন্তু ধৰা নহয় এনেকুৱা ধৰণে এই শৈক্ষিক সপ্তাহটো সোমবাৰে ধৰিবলৈ বুলি কথা নাই শৈক্ষিক সপ্তাহটো শনিবাৰ দিনাখনো শিক্ষকজনে ধৰি ল'ব পাৰে যদি শনিবাৰ দিনাখন ধৰে তেতিয়াহ'লে সোমবাৰ দিনাখন ডে 2 আৰম্ভ হ'ব এনে ধৰণে আমি সাপ্তাহিক আৰু ডেইলি টেকাৰটো বিষয়ে আমি জানি লোৱাটো প্ৰয়োজন বুলি ভবা হয় যদিও আমি কথাখিনি ট্ৰেইনিঙত শিকোৱা হৈছে কৈছে তেতিয়াহ'লে খুবেই ভাল কথা আৰু এই বিষয়বস্তুখিনি আমি সদায় যেহেতু জড়িত হৈ থাকিব লাগিব আৰু অনাগত সময়ত আগন্তুক যে শৈক্ষিক বৰ্ষ আছে শৈক্ষিক বৰ্ষত নতুন নতুন আমাৰ কাৰ্যপত্ৰ আহিব আৰু সেইখিনিৰ লগত আমি সংগতি ৰখাই আমাৰ ক্লাছখিনি আগবঢ়াই নিব লাগিব ইয়াৰ পিছতে আমি আলোচনা কৰিম প্ৰথম শ্ৰেণীৰ শিক্ষকৰ হাতফুটিৰ বাৰ্ষিক পৰিকল্পনা অৰ্থাৎ আমি ডেইলি ট্ৰেকাৰ সাপ্তাহিক ট্ৰেকাৰ পিছত আমাৰ বাৰ্ষিক ট্ৰেকাৰটো বা বাৰ্ষিক কাৰ্য পৰিকল্পনাৰ বিষয়ে আমি জানি ল'ব লাগিব এতিয়া আমাৰ প্ৰথম শ্ৰেণীৰ নিউমাৰ্চি পাঠদান কৰাৰ আগমুহূৰ্তত শিক্ষকজনৰ এইটো জ্ঞাত হ'ব লাগিব যে আমাৰ 26টা শৈক্ষিক সপ্তাহ আমি কেনে ধৰণে খৰচ কৰিম অৰ্থাৎ বছৰটো 365 দিনৰ 26টা সপ্তাহৰ কৰণীয় কি হ'ব আৰু প্ৰতিটো সপ্তাহৰ তাৎপৰ্য বা প্ৰতিটো সপ্তাহ কেনে ধৰণে নামাকৰণ কৰা হৈছে
কাৰ্যপত্ৰত প্ৰতিটো সপ্তাহৰ ব্যাখ্যা কেনেধৰণে দিব বা শিক্ষকৰ হাতপুথিখনত কি কি থাকিব সেইটো বিষয়ে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম মুঠ সপ্তাহ থাকিব 26টা 26টা সপ্তাহৰ টোটেল উইক থাকিব প্ৰতিটো সেকশনতে তাৰপিছত হুইচ উইক থাকিব আৰু এক্টিভিটি প্ৰতিটো সপ্তাহত বা সপ্তাহ অনুযায়ী এক্টিভিটি বিলাক কি হ'ব প্ৰথম 8 সপ্তাহ 1 to 8 1 2 3 4 5 6 7 8 এই 8টা সপ্তাহ প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এক্টিভিটি হ'ব বিদ্যা প্ৰবেশ অৰ্থাৎ এই 8টা সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যা প্ৰবেশৰ বিষয়বস্তুবিলাক ডেভেলপ কৰিব লাগিব যেটো ক শ্ৰেণীত যিখিনি পাই আহিছে নাই পাই অহা সেইখিনি ওপৰত আমি প্ৰাধান্য হয়তো কিছুমানত দিব হয়তো কিছুমানত নিদিবও পাৰে সেই গুটেই কথাখিনি একগোট কৰি পেলাই 8টা সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলক সাংখ্যিকতাৰ ধাৰণাটো বিল্ড আপ কৰিবলৈ চেষ্টা কৰিব লাগিব ইয়াৰ পিছতে থাকিব 4 নম্বৰ টোটেল উইক 4টা থাকিব সেইগিটা 4 কি উইক হৈছে 9 10 11 আৰু 12 এই সপ্তাহগিটাত ৰিভিজন কৰা হ'ব অৰ্থাৎ 8 নম্বৰ বিদ্যা প্ৰবেশৰ উইকগিটা এদায় হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলক আমি 9 10 11 12ত ৰিভিজন কৰিম যে তেওঁলোকে বিদ্যা প্ৰবেশত শিকা বিষয়বস্তুবিলাক পাঠ্যপুথিৰ লগত সংগতি ৰাখি শিকিব পৰা হৈছে নে নাই হোৱা হেতু আমি শিক্ষকজনে একদম ষ্ট্ৰাকচাৰেলি যেটো মই ফৰ্মেল ওয়েত ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰিব যেটো বিদ্যা প্ৰবেশত কিছুমান ইনফৰ্মেল ওয়ে থাকিব খেলিব তেওঁলোকক খেলা ধুলাৰ লগত গাইড দিব আৰু লাহেকে ইনষ্ট্ৰাকচনেল ওয়েত খেলাটোৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক সাংখ্যিক ধাৰণা দিবলৈ চেষ্টা কৰিব আৰু একেবাৰে টোটেল আনুষ্ঠানিক প্ৰক্ৰিয়াৰে 4টা সপ্তাহ ছাত্ৰ-ছাত্ৰীসকলক ৰিভিজন কৰিব প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে তাৰ পিছতে আছে টোটেল উইক 3টা হে টোটেল উইক হৈছে 13 14 আৰু 20 এই 3টা উইকত কি হ'ব পেৰিয়ডিক এসেসমেন্ট আমাৰ যেটো এসেসমেন্ট হয় আমাৰ এটো 3 মাহৰ মূৰে মূৰে 4 মাহৰ মূৰে মূৰে যেটো পৰীক্ষা হয় সেই পেৰিয়ডিক এসেসমেন্টটো প্ৰথম 13 আৰু 14ত প্ৰথম যেটো আমাৰ মান নিৰূপণৰ লিখিতভাৱে হোৱা পৰীক্ষাটো বা লিখিতভাৱে হোৱা মূল্যায়নটো ছাত্ৰ-ছাত্ৰীসকলে 13 আৰু 14 নম্বৰ সপ্তাহত দিব লাগিব হেতু শিক্ষকে হয়তো পেপাৰ ডেভেলপ কৰিব আৰু ছাত্ৰ-ছাত্ৰীসকলে সেই পৰীক্ষা দিব কিমানখিনি শিকিছে ৰিভিজন বা বিদ্যা প্ৰবেশত শিকা বিষয়বস্তুবিলাকৰ ওপৰত ভিত্তি কৰি 13 আৰু 14 এই দুটা সপ্তাহত পেৰিয়ডিক এসেসমেন্টটো শিক্ষাৰ্থীসকলে দিব আৰু 20 নম্বৰ সপ্তাহৰ পোৱাৰ আগমুহূৰ্তত আমাৰ হাতত আৰু কিছুমান এক্টিভিটি থাকিব কেইটামান সপ্তাহ থাকিব সেই সপ্তাহগিটা থাকিব কি দুটা সপ্তাহ তাৰ আগতে আমি দুটা সপ্তাহ আলোচনা কৰিলো 18 আৰু 26 নম্বৰ সপ্তাহ 18 আৰু 26 নম্বৰ সপ্তাহটো বাফাৰ উইকত কি কৰে যে শিক্ষকজনে নিজস্ব ধৰণে বিষয়বস্তু দিব পাৰিব ইয়াত পাঠ্যপুথিৰ লগত বা টেক্সটবুকৰ লগত সংগতি নাৰাখি বাফাৰ উইকত শিক্ষকজনে ভবা ধৰণে শিক্ষকজনৰ নিজা প্ৰচেষ্টাৰে ইনোভেটিভ ওয়ে ছাত্ৰ-ছাত্ৰীসকলক কিবা নতুন কনসেপ্ট নতুন ধাৰণা বা থাকি যোৱা বিষয়বস্তুখিনি দিবলৈ চেষ্টা কৰিব ইয়াৰ পিছতে থাকিব 9টা সপ্তাহ থাকিব 15 16 17 19 21 22 23 24 25 এই 9টা সপ্তাহ হৈছে ইনষ্ট্ৰাকচনেল উইক অৰ্থাৎ আমাৰ গণিতৰ যিখন পাঠ্যপুথি আছে সেই গণিতৰ পাঠ্যপুথিখনত ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যৰ অধ্যায়ৰ লগত সংগতি ৰাখি বিষয়বস্তু দিব যে গোটৰ ধাৰণা ধৰিলে প্ৰথম গোটৰ ধাৰণা থাকিব ঠিক তেনে ধৰণে যুগৰ বিয়োগৰ ধাৰণাবিলাক ছাত্ৰ-ছাত্ৰীসকল হেতু ইনষ্ট্ৰাকচনেল উইক বুলি কোৱা হয় এই ইনষ্ট্ৰাকচনেল উইক বিলাকত ছাত্ৰ-ছাত্ৰীসকলক গণিতিক বিষয়বস্তুবিলাকৰ ধাৰণাবিলাকৰ আমাৰ গণিতৰ বিভিন্ন কিটবিলাক আছে FLNৰ বিভিন্ন TLM বিলাকৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলক বিষয়বস্তু ধাৰণা দিবলৈ চেষ্টা কৰিব এনেকুৱা ধৰণে আমি প্ৰথম শ্ৰেণীৰ টোটেল 26টা সপ্তাহ অৰ্থাৎ প্ৰথম শ্ৰেণীৰ বাবে 8 + 4 + 3 + 2 + 9 = 26টা উইক এই 26টা সপ্তাহত ছাত্ৰ-ছাত্ৰীসকলক যেটো ইয়াৰলি প্ল্যান বুলি কোৱা হয় সেই ইয়াৰলি প্ল্যান অনুসৰি বিষয়বস্তুখিনি ছাত্ৰ-ছাত্ৰীক দিবলৈ চেষ্টা কৰিব ইয়াৰ পিছতে আমি আলোচনা কৰিম দ্বিতীয় শ্ৰেণীৰ কাৰণে 26টা সপ্তাহ কেনে ধৰণে শিক্ষকজনে খৰচ কৰিব লাগিব দ্বিতীয় শ্ৰেণীৰ শিক্ষকৰ হাতপুথিত বাৰ্ষিক পৰিকল্পনা 26টা সপ্তাহ কেনে ধৰণে থাকিব বিৱৰণটো আমি ভালকে জানি লোৱাটো প্ৰয়োজন আছে টোটেল উইক ইয়াতো থাকিব 26টা আৰু হুইচ উইক থাকিব আৰু এক্টিভিটি থাকিব ইয়াত এটা টোটেল উইকত কি হ'ব আমি যদি আমাৰ শৈক্ষিক দিনপঞ্জীখন চাওঁ শৈক্ষিক দিনপঞ্জীখনৰ প্ৰথম এপ্ৰিল মাহৰ পৰা যেহেতু আৰম্ভ হয় সেই এপ্ৰিল মাহত দ্বিতীয় শ্ৰেণীত আপোনালোকে চালে দেখা পাব প্ৰথম 4টা সপ্তাহ অৰ্থাৎ প্ৰথম মাহ এপ্ৰিল মাহত
কোনো ধৰণৰ নতুন কনসেপ্ট শিকাবলৈ দিয়া নাই ৰিভিজন হ'ব ৰিভিজন কিহৰ ওপৰত হ'ব প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যি বিষয়বস্তুখিনি পাই আহিছিল গাণিতিক যি ধাৰণা শিকিছিলে সেই গাণিতিক ধাৰণাখিনি দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰথম 4টা সপ্তাহত শিকিব চেষ্টা কৰিব বা পুনৰ আলোচনা হ'ব তাৰ ওপৰত আলোচনা হ'ব বা তাৰ ওপৰত শিক্ষকে প্ৰশ্ন সুধিব শিক্ষকৰ লগত ছাত্ৰ ছাত্ৰীসকলে খেলিব আমাৰ শৈক্ষিক দিনপঞ্জীখনৰ এপ্ৰিল মাহত কি কৰিব লাগিব হেতু স্পষ্টভাৱে উল্লেখ কৰা আছে 1 পৰা 8 এপ্ৰিল প্ৰস্তুতিৰ দিন ক শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ধৰণৰ অভিৰুচনমূলক কাৰ্যকলাপৰ আয়োজন কৰিব যাতে কণ ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ আহিবলৈ আগ্ৰহান্বিত কৰিব পাৰে এই ক্ষেত্ৰত মাহটোৰ প্ৰথম দুদিন শিক্ষক অভিভাৱক বিদ্যালয় পৰিচালনা সমিতি মাতৃগোট তথা সমাজৰ বিভিন্ন ব্যক্তিৰ সহযোগত ছাত্ৰ ছাত্ৰীসকলৰ মনত উৎসাহ যোগাব পৰা কিছুমান ক্ৰিয়াকলাপ সন্নিবিষ্ট কৰি এটা সুশৃংখল পৰিকল্পনা প্ৰস্তুত কৰি ল'ব লাগিব অৰ্থাৎ আমাৰ আৰম্ভণিতে শৈক্ষিক বৰ্ষটো আৰম্ভণিতে শিক্ষকজনকো কিছুমান সময় লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলো যাতে ফ্ৰী মনেৰে স্কুললৈ আহিব পাৰে তেওঁলোকৰ প্ৰস্তুতি ক্ষেত্ৰতো এই প্ৰথম মাহটো প্ৰস্তুতিমূলক মাহ হিচাপে ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকজনে পাৰ কৰিব লাগিব ইয়াৰ পিছত থাকিব 4টা সপ্তাহ কি আছিল 8 13 14 20 পেৰিয়ডিক এছেছমেণ্ট অৰ্থাৎ আমাৰ বিদ্যালয়সমূহত যি মূল্যায়ন পতা হয় যি মান নিৰূপণৰ ব্যৱস্থা আছে সেই লিখিত মান নিৰূপণ এই 8 13 14 20 এই 4টা সপ্তাহত সেই এছেছমেণ্টটো পাতিব লাগিব তাৰে 2টা সপ্তাহ প্ৰথম শ্ৰেণীত যেনেকৈ 2টা সপ্তাহ বাফাৰ উইক হিচাপে আছিলে বাফাৰ উইকত শিক্ষকজনে নিজস্ব ধৰণে ইনোভেটিভ ষ্টাইলত ছাত্ৰ ছাত্ৰীসকলক বিষয়বস্তু দিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত আছে 16টা সপ্তাহ ইনষ্ট্ৰাকচনেল উইক আমি পাইছিলোঁ প্ৰথম শ্ৰেণীত 9টা সপ্তাহ আছিলে ইয়াত 16টা সপ্তাহ কোনকেইটা 6 7 9 10 11 12 15 16 17 18 19 21 22 23 24 25 এই সপ্তাহকেইটাত পাঠ্যপুথিৰ অৰ্থাৎ আমাৰ গণিত কিতাপখনৰ লগত সংগতি ৰাখি প্ৰতিটো দিনত কাৰ্যপত্ৰৰ লগত এলাইনমেণ্ট হোৱাকৈ বা এলাইনমেণ্ট কৰি শিক্ষকজনে 60 মিনিটৰ সময়ৰ ক্লাছখিনি নতুন কনসেপ্ট নতুন ধাৰণা শিকাব আৰু ছাত্ৰ ছাত্ৰীসকলে সেইখিনি শিকিব অৰ্থাৎ দ্বিতীয় শ্ৰেণীৰ 26টা সপ্তাহ 4+2+16 এইটোৰ ভাগত আমি ভাগ কৰি ল'ব পাৰোঁ আৰু 26টা সপ্তাহৰ যেহেতু প্ৰতিটো সপ্তাহৰ বেলেগ থাকে মাজত ধৰি আমি একাধিক কমে আপোনালোকক কথাখিনি ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে হয়তো বুজি পাইছে আশা কৰিছোঁ আপোনালোকে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী এই সাংখ্যিকতাৰ এই বাৰ্ষিক পৰিকল্পনাটো বিষয় জানিবলৈ সক্ষম হৈছে লগতে প্ৰথম শ্ৰেণীৰ দ্বিতীয় শ্ৰেণীৰ এই বাৰ্ষিক পৰিকল্পনাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ সাপ্তাহিক আৰু ডেইলি টেকাৰত কি থাকিব আৰু সেইখিনি কেনেধৰণে শিকিব পুংখানুপুংখভাৱে আপোনালোকক কথাখিনি জনাবলৈ চেষ্টা কৰিলোঁ হয়তো আপোনালোকে বুজি পাইছে আপোনালোকে কেইবাটাও পৰ্যায়ত FLNৰ ট্ৰেইনিং লৈছে নতুন যদিও বিষয়বস্তুখিনি একেখিনি কিছু মিল আছে তথাপিতো তাৰ মাজতে প্ৰতিটো ট্ৰেইনিঙতে নতুন বিষয় আমাৰ মাজলৈ শিকিবলৈ আহি আছে আমিও এবাৰ ট্ৰেইনিং লৈ বিষয়বস্তুখিনি শিকিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ চেনেলটো যদি চাই ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ